আজি ক্লাছত আমি এতিয়া মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী অধ্যায় নম্বৰ 11 তাৰে চকুৰ বিকাৰ নতুন এটা বিকাৰ বিষয়ে আলোচনা কৰিম আগৰ ক্লাছত আমি এটা বিকাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলে এটো ভিডিও চাই লবা তো আজি চকুৰ নতুন এটা বেমাৰৰ বিষয়ে আমি আলোচনা কৰিম বেমাৰটোৰ নাম হ'ল হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা ইংৰাজীত কয় হাইপাৰমেট্ৰোপিয়া অসমীয়াত কয় দূৰদৃষ্টিগ্ৰস্ততা এটা যেটা বেমাৰটোৰ নামটো শুনিলে কি হয়নো বেমাৰটো তাকেও জানি লওঁ বেমাৰটোত কি হয় জানানে ওচৰৰ বস্তু ভালকৈ দেখা নাপায় ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় এটো কি বুলি কয় হাইপাৰমেট্ৰোপিয়া বেমাৰটোৰ নাম ঠিক আছে এটো বেমাৰ সাধাৰণতে আমাৰ ষ্টুডেন্ট বিলাকৰ নহয় ডাঙৰ মানুহখিনিৰ হয় কিতাপত কিবা পঢ়িব দিলে দেখা নাপায় না চশমাযোৰ পিন্ধি পিনে পঢ়ে নহয় কিতাপখন পেপাৰখন তোমালোকৰ ঘৰত বয়সস্থ মানুহ আছে না গম পাবা তাতে তো কি হয় দূৰৰ বস্তু ঠিকে দেখা পায় মোটামুটি কিন্তু ওচৰৰ বস্তুবিলাক স্পষ্টকৈ দেখা নাপায় গম পালো হাইপাৰমেট্ৰোপিয়া মানে কি ওচৰৰ বস্তু দেখা নাপালে মানে মানুহজনৰ হাইপাৰমেট্ৰোপিয়া হৈছে এটা কথাটো হ'ল কিহৰ কাৰণে হৈছে আমি আকৌ এটা চিত্ৰ আঁকিম চিত্ৰটো আঁকিলে বুজিবা ফাৰ্ষ্টত আমি কি কৰিম এটা চকু এটা আঁকি ললো চকু এনেকুৱা পুৰা গোল নাথাকে মই জাস্ট চকুটো আঁকিছো চকুৰ আগপিনে কি থাকে এখন লেন্স থাকে লেন্সখন আঁকি ললো এতিয়া মই কি কলো যে দূৰৰ পৰা এখিনিমত কিবা এটা বস্তু আছে বস্তুৰ পৰা ধৰা পোহৰ আহিছে বস্তুটোৰ নাম ও দিছো দিয়া বস্তুৰ পৰা কিছুমান পোহৰ ৰশ্মি আহিছে এতিয়া আগৰ ভিডিওটো চাই লবা দে তেতিয়া হেতু ভিডিও বুজি পাবা এখিনি কি বুলি কৈছিলো মই আগৰ ভিডিওত চালে গম পাবা এখিনি কৈছিলো মই ৰেটিনা বুলি ৰেটিনা মানে কি হয় আমাৰ চকুৰ পৰ্দা আমাৰ চকুৰ পৰ্দাখনক ৰেটিনা বুলি কয় এটা ৰেটিনাত কি হয় পোহৰ ৰশ্মিবিলাক লেন্সৰ মাজেৰে জানো পোহৰ ৰশ্মিবিলাক পাৰ হৈ নাযায় নেকি পাৰ হৈ যায় কি হ'ব পোহৰ ৰশ্মিবিলাক ৰেটিনাত লগ লাগিব ৰেটিনাত লগ লগা মানে কি হ'ব ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব প্ৰতিবিম্ব বুজি পাইছা না বস্তুটোৰ ছবিটো ক'ত গঠন হ'ব ৰেটিনাত কেনেকৈ গঠন হ'ব এই ৰশ্মিবিলাক কি হৈ যায় প্ৰতিবিম্বত ৰেটিনাত লগ লাগে বুজি পাইছা নে এতিয়া মায়োপিয়াত কি আছিল জানানে পোহৰ ৰশ্মিবিলাক ৰেটিনাৰ আগতে লগ লাগি যায় হাইপাৰমেট্ৰোপিয়াত মায়োপিয়াৰ উল্টা হয় হাইপাৰমেট্ৰোপিয়াত কি হয় পোহৰ ৰশ্মিবিলাক এনেকৈ গৈ ৰেটিনাৰ পিছপিনে লগ লাগে হে ৰেটিনাটো নহয় ৰেটিনাৰ পিছপিনে ৰেটিনা পাৰ হৈ গুচি যায় কিন্তু আমাৰ চৰ্তটো কি যদি বস্তু এটা স্পষ্টকৈ দেখিব লাগে ওচৰৰ হওক বা দূৰৰ হওক প্ৰতিবিম্বটো ক'ত গঠন হ'ব লাগিব ৰেটিনাত মানে চকুৰ পৰ্দাখনত মানে প্ৰতিবিম্ব কেতিয়া গঠন হ'ব যদি বস্তু এটা স্পষ্টকৈ দেখিব লাগে তেতিয়াহলে পোহৰ ৰশ্মিবিলাক ৰেটিনাত যাই লগ লাগিব না ৰেটিনাৰ আগত না ৰেটিনাৰ পিছফালে মায়োপিয়াত কি আছিল ৰেটিনাৰ আগতে পোহৰ ৰশ্মিবিলাক লগ লাগি যায় হেতু এটা সমস্যা আছিল হাইপাৰমেট্ৰোপিয়াত কি হয় ৰেটিনাৰ পিছফালে ৰেটিনা পাৰ হৈ গৈ পিনে লগ লাগে এটো এটা সমস্যা হলে না হেকাৰণে বস্তু ওচৰৰ বস্তু দেখা নাপায় এতিয়া এই সমস্যাটো আমি দূৰ কেনেকৈ কৰিম মই যে লিখিছো প্ৰতিকাৰ বুলি প্ৰতিকাৰ মানে কি সংশোধন কৰিব লাগিব দূৰ কৰিব লাগিব চাবা আমাৰ হাতত দুই প্ৰকাৰৰ লেন্স আছে এখন কি আছিল এখন লেন্সক কি বুলি কয় জানানে নাই এখন লেন্সক উত্তল লেন্স বুলি কয় আগৰ চেপ্টাৰটো পঢ়ি চাই ন এখনক কি বুলি কয় উত্তল আৰু এইখনক কি বুলি কয় অৱতল ঠিক আছে মই কৈছো হাইপাৰমেট্ৰোপিয়াত মায়োপিয়াত ঠিক উল্টা মায়োপিয়াত আমি অৱতল লেন্স ব্যৱহাৰ কৰিছিলো হাইপাৰমেট্ৰোপিয়াত আমি এখন উত্তল লেন্স ব্যৱহাৰ কৰিম উত্তল লেন্স মানে কি হয় এজোৰ চশমা ব্যৱহাৰ কৰিম যিবিলাক মানুহ হাইপাৰমেট্ৰোপিয়া আছে চশমা ব্যৱহাৰ কৰিব লাগিব কিন্তু চশমাযোৰ কি চশমা হ'ব লাগিব উত্তল লেন্স হ'ব লাগিব চশমা মানে লেন্সে নহয় আগতে আমি অৱতল লেন্সৰ চশমা ব্যৱহাৰ কৰিছিলো এবাৰ আমি উত্তল লেন্সৰ চশমা ব্যৱহাৰ কৰিম এতিয়া কাৰণটো কথাটো হ'ল কিয় আমি উত্তল লেন্সৰ চশমা ব্যৱহাৰ কৰিম চাবা মনত ৰাখিবা উত্তল লেন্স মানে হ'ল অভিসাৰী লেন্স উত্তলক কি বুলি কয় অভিসাৰী শব্দবিলাক বুজিব লাগিব হে নহলে তোমালোকে ধৰিব নোৱাৰা উত্তল লেন্স মানে হ'ল অভিসাৰী লেন্সে কি কৰে জানানে পোহৰ ৰশ্মিবিলাকক যিমান পাৰে ওচৰত লগ লগায় এটা বিন্দুত লগ লগায় কেন্দ্ৰীভূত কৰে কেন্দ্ৰীভূত মানে এটা কেন্দ্ৰত লগ লগায় এতিয়া কি হৈছে আমাৰ দূৰলৈকে গুচি গৈছে নে নাই তো আমি কি কৰিব লাগিব অলপ ওচৰত লগ লগাব লাগিব এইখনটো লেন্স আছে এইখনটো চকুৰ লেন্স আমি চকুৰ লেন্সৰ আগতো এজোৰ চশমা পিন্ধিম বা আৰু এখন লেন্স লগাই দিম যাতে এই ৰশ্মিবিলাক ওচৰত লগ লাগে ধৰিব পাৰিছানে যেতিয়াই আমি এইখন লেন্স লগাই দিলো চকুৰ আগত তেতিয়া কি হ'ব চাবা মই দেখাই দি আছো এটা ছবিতে দেখাই দি আছো দেই মই তেতিয়া কি হ'ব পোহৰ ৰশ্মিবিলাক একেবাৰে গৈ পিনে ৰেটিনাত লগ লাগিব কোট লগ লাগিব ৰেটিনাত লগ লাগিলে আমাৰ কাম হৈয়ে গ'ল আমি ভালকে দেখা পালোৱে গম পাইছা
মই সেইকাৰণে পইণ্টটো আগৰ ভিডিঅ'ৰ লগত মিলাই কৈছোঁ অৱতল লেন্সে কি কৰে পোহৰ ৰশ্মিবিলাক দূৰলৈকে ঠেলি পঠিয়ায় ঠিকেই আছিল কাৰণ আমাৰ আগতে মায়োপিয়াত কি হৈছিলে বস্তুটো ওচৰত লগ লাগে সেইকাৰণে আমি অকণমান ঠেলি পঠিয়াইছিলোঁ তাৰ কাৰণে ঠেলি পঠিয়াবলৈ কি লেন্স ব্যৱহাৰ কৰিছিলোঁ অৱতল লেন্স হাইপাৰমেট্ৰপিয়াত কি হয় পোহৰ ৰশ্মিটো গৈ পিনে ৰেটিনাৰ পিছপিনে লগ লাগে আৰুতো ঠেলি পঠিয়াব নালাগে এনে পিছফালে গুচিয়ে গ'ল আমি অলপ আগত লগাব লাগে মানে অলপ আগতে অভিসাৰী কৰিব লাগে তো অভিসাৰী কৰিবলৈ কি লেন্স লগাব লাগিব অভিসাৰী লেন্স বা উত্তল লেন্স এখন লগাব লাগিব আমি দুটা পইণ্ট গম পালোঁ যে হাইপাৰমেট্ৰপিয়াত কি হয় ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় আৰু কেনেকৈ ঠিক কৰোঁ উত্তল লেন্স ব্যৱহাৰ কৰি ঠিক কৰোঁ আৰু এটা মই একদম গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ত কৈ দিছোঁ যোনটো মই আগৰ ভিডিঅ'ত হয়তো কোৱা নাছিলোঁ তোমালোকৰ যদি প্ৰশ্ন আহে যে মায়োপিয়া কেনেকৈ সংশোধন কৰা হয় অৱতল লেন্স ব্যৱহাৰ কৰি মায়োপিয়া সংশোধন কৰা হয় হাইপাৰমেট্ৰপিয়া কেনেকৈ সংশোধন কৰা হয় বা কেনেকৈ প্ৰতিকাৰ কৰা হয় উত্তল লেন্স ব্যৱহাৰ কৰি হাইপাৰমেট্ৰপিয়া সংশোধন কৰা হয় ভুল কিয় ভুল কৈ আছোঁ না মায়োপিয়া আচ্ছা মই হাইপাৰমেট্ৰপিয়াৰ উদাহৰণ দিওঁ হাইপাৰমেট্ৰপিয়া ভাল কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয় বুলি লিখিলে নহ'ব অকল কি লিখিব লাগিব জানানে তোমালোকে লিখিব লাগিব যে উপযুক্ত ক্ষমতাৰ উত্তল লেন্স কাৰণ যিকোনো উত্তল লেন্স দিলে সবৰ কাৰণে চোৱা চশমাৰ পাৱাৰ সবৰ কাৰণে একে নেকি নহয় পাৱাৰ একে নহয় মানে কি প্ৰত্যেক দুজন মানুহৰে হাইপাৰমেট্ৰপিয়া হ'ব পাৰে এইজন এজন মানুহ ধৰিছে এইজন এজন মানুহ ইয়াৰো হাইপাৰমেট্ৰপিয়া ইও ওচৰৰ বস্তু ভালকৈ দেখা নাপায় ইও দেখা নাপায় কিন্তু হ'ল বুলি দুজনকে একে পাৱাৰৰ চশমা দিব নেকি নিদিয়ে সবৰ কাৰণে পাৱাৰ বেলেগ বেলেগ হ'ব পাৰে সেইটোতো টেষ্ট কৰিলেহে গম পাম তাৰমানে তোমালোকে উত্তৰটো কি লিখিব লাগিব যে হাইপাৰমেট্ৰপিয়া বেমাৰ ভাল কৰিবলৈ উপযুক্ত ক্ষমতাৰ উত্তল লেন্স উপযুক্ত ক্ষমতা শব্দটো লিখি দিবা মায়োপিয়াটো ঠিক একেই আছিলে মই এইটো কথা কোৱা নাছিলোঁ যে মায়োপিয়া ভাল কৰিবলৈ বা সংশোধন কৰিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব তাৰমানে উপযুক্ত ক্ষমতা শব্দটো লগাই দিবা অকল উত্তল লেন্স বা অৱতল লেন্স নিলিখিবা গতিকে আমি এই দুটা পইণ্ট গম পালোঁ ওচৰৰ বস্তু দেখা নাপায় কেনেকৈ ঠিক কৰিম উত্তল লেন্স এতিয়া কথা হ'ল কাৰণ কিহৰ কাৰণে তোমালোকৰ মানে আমাৰ চবৰে আৰু মোৰো হয় তোমালোকৰো হ'ব পাৰে যে হাইপাৰমেট্ৰপিয়া এইখিনি আঁকি ল'বা দেই মই মুচি দিছোঁ ভিডিঅ'টো প'ষ্ট কৰি নহ'লে কিতাপতো আছে পেজ নাম্বাৰটো মই দি দিওঁ দিয়া ন পেজ নাম্বাৰ 190 এইখিনি বস্তু আছে চাই ল'বা মই ভিডিঅ'ৰ পৰা মানে তোমালোকে যেতিয়া বুজিবা এইখিনি বস্তু তেতিয়া তোমালোকে পেজ নাম্বাৰটো ওলাই ল'বা এতিয়া আহিল হাইপাৰমেট্ৰপিয়া কিহৰ কাৰণে হয় কাৰণ মই কৈছিলোঁ মায়োপিয়াত ঠিক উল্টা মানে মই কি কৈছিলোঁ যে ইয়াতে পইণ্টটো দিয়া আছে কি চাবা হা চাবা আমি মায়োপিয়াত পাইছিলোঁ চকুৰ লেন্সৰ বক্ৰতা অত্যাধিক হয় মানে বক্ৰতাটো বাঢ়ি যায় ইয়াতে কি হ'ব চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি নাযায় ইয়াতে কমি যায় বা হ্ৰাস পায় বুলি লিখিব পাৰা কমি যায় এতিয়া চাবা কি হয় আগৰ নিচিনা একে হয় আগৰটো যদি চাবা তেতিয়া এইটো ভালকৈ বুজি পাবা বক্ৰ মানে কি বেকা এতিয়া মই এখন লেন্স আঁকিছোঁ লেন্সৰ এটা চাইড আঁকিছোঁ লেন্স আৰু এখন লেন্স আঁকিছোঁ এইখন আৰু এইখন ডিফাৰেন্সটো কি চোৱা এইখন হ'ল কম বক্ৰ ঠিক আছে আৰু এইখন হ'ল বেছি বক্ৰ মানে কি বেছিকৈ বেকা হোৱা ইয়াতে পইণ্টটো কি দিছোঁ মই চকুৰ লেন্সৰ বক্ৰতা কমি যায় তাৰমানে কমি গ'লে কি হয় জানানে ছাপ'জ মই কৈছোঁ দুখন উত্তল লেন্স আছে এতিয়া এইখন এখন উত্তল লেন্স এইখন এখন উত্তল লেন্স ডিফাৰেন্সটো কি হ'ব চাবা মই যদি এখন কম বক্ৰৰ উত্তল লেন্স আঁকিছোঁ ফাৰ্ষ্টতে এইখন হ'ল কম বক্ৰ ঠিক আছে এইখনত কি হ'ব আৰু সেইখনত কি হ'ব চাবা দেই তেতিয়া গম পাবা যেতিয়া কম বক্ৰ এখন উত্তল লেন্সৰ মাজেৰে পোহৰবিলাক এনেকৈ যাব নহয় পাৰ হৈ যাব নহয় পোহৰবিলাক বহুত দূৰত গৈ লগ লাগিব এইখিনি য'ত লগ লাগে সেইটো ফ'কাছ বুলি কয় নে নাই এইটো কি বুলি কয় F2 ফ'কাছ বুলি কয় হয়নে নাই এতিয়া এখন মই বেছি বক্ৰৰ উত্তল লেন্স আঁকিম বেছি বক্ৰ এইখনত কি হ'ব চাবা পোহৰ এনেকৈ ৰশ্মিবিলাক যাব ওচৰতে লগ লাগিব এতিয়া হাইপাৰমেট্ৰপিয়াত অকণমান আগতে কি বুজালোঁ যে বক্ৰতা কমি যায় কাৰণে ইমানে দূৰত গুচি যায় যে ৰেটিনা পাৰ হৈ গুচি যায় ধৰিব পাৰিছানে কথাটো ৰেটিনা পাৰ হৈ পিনে পোহৰ ৰশ্মিবিলাক লগ লাগে তো বক্ৰতাটো কমি গ'ল নহয় তো আমি বক্ৰতাটো বঢ়াম কেনেকৈ চকুৰ লেন্সতো বক্ৰতা বঢ়াব নোৱাৰোঁ সেইকাৰণে আমি কি কৰোঁ অকণমান বেছি বক্ৰৰ এখন উত্তল লেন্স আগফালে লগাই দিওঁ মানে এখন অলপ বেছি বক্ৰৰ আমি এযোৰ চশমা পিন্ধি লওঁ তেতিয়া কি হৈ যায় বক্ৰতাটো মিলি যায় আৰু লাষ্টত কি হৈ যায় যোনটো আমাৰ প্ৰতিবিম্বটো ক'ত লগ লাগে
ৰেটিনাত লগ লাগে গতিকে আগৰ ক্লাছত মায়োপিয়া এইবাৰ হাইপাৰমেট্ৰপিয়া এই দুটা মই বুজাইছোঁ ভালকৈ চাবা কাৰণটো চাবা কিহৰ কাৰণে হয় আৰু কেনেকৈ হয় মানে ধৰা হাইপাৰমেট্ৰপিয়ালে কি হয় দূৰৰ বস্তু আমি দেখা পাওঁ ওচৰৰ বস্তু দেখা নাপাওঁ কাৰণটো কি অত্যাধিক বক্ৰতা নহয় সেইটো আগত আছিলে ইয়াতে কি হয় বক্ৰতা কমি যায় আৰু কেনেকৈ ঠিক কৰোঁ উত্তৰ লেন্স ব্যৱহাৰ কৰোঁ গতিকে এই তিনিটা পইণ্ট মানে ভালকৈ চাবা আৰু লগতে চিত্ৰটো চাবা 190 পেজত দিয়া আছে মই যিমানখিনি পাৰিছোঁ বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে আজি ক্লাছ ইয়াতে মই শেষ কৰিলোঁ নেক্সট ক্লাছত মই আৰু এটা নতুন চকুৰ বিকাৰৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ